তুলসী তলে মৃগ পহু চৰে ঘৈণী নলগা ঘৰত দিনতে চলে যাতে শাহুৱাই ক'বলৈ বাধ্য হৈ যায় যে জোৱাই সৰুজনীও তুমিয়ে ৰাখি থোৱা। বাৰু এইখিনিলৈকে। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল। আজি আমাৰ লখিমপুৰৰ বৰমেদ ন্যায়াধীশে বিহু ফাংচন আছে আৰু তাত সাংস্কৃতিক সন্ধিয়াৰ আজি মুখ্য আকৰ্ষণ হ'ব অসমৰ জনপ্ৰিয় অভিনেতা বেহাৰবাৰী আউটপোষ্টৰ কে খ্যাত সিদ্ধাৰ্থ শৰ্মাদা। গতিকে তাৰে অনুষ্ঠানটি আপোনালোকক অলপ দেখাওঁ বুলি ভিডিঅ'টো আৰম্ভ কৰিলোঁ। অসমৰ জনপ্ৰিয় অভিনেতা আপোনালোকৰ সকলোৰে মৰমৰ কে উৰফে সিদ্ধাৰ্থ শৰ্মা। বোলে হৰি, অনুষ্ঠান আৰম্ভ কৰাৰ আগতে মই আপোনালোকে চিনিয়ে পায়, আপোনালোকৰ ইয়াৰে তাই কণমানি ইয়াতে আছে মঞ্চতে মা দেউতাকৰ লগত। তেওঁক মই চিনাকি কৰি দিব নোখোজোঁ, যিহেতু আপোনালোকে জানেই খুব প্ৰতিভাৱান, পঢ়াই শুনাই ভাল, খুব ধুনীয়া নাচে, অভিনয় ভাল কৰে। তেওঁৰ লগত মই অভিনয় কৰিছিলোঁ ইমন বুলি চিনেমা এখন। আমাৰ আছেনে ইমন? মই তাইৰ দেউতাকৰ অভিনয় কৰিছিলোঁ। ইমন যিসকলে চাইছে গম পাবই। তাতে খুব ধুনীয়া চিন এটাও আছিল। তাই মাৰিবলৈ ককাকে মোৰ হাতত দি পঠাই দিয়ে। মই সেই মানুহ ঘৰৰ ড্ৰাইভাৰ আছিল, গাড়ী চলাওঁ। মই নেমাৰি মোৰ ঘৰতে ডাঙৰ দীঘল কৰোঁ। এটা সময়ত ডাঙৰ হওঁতে মাকে লৈ যায়গৈ। লৈ যোৱাৰ দিনা বিদায়ৰ সময়ত চিনটো খুব ধুনীয়া আছিল চিনেমাখনত। আৰু তাই মোক ডান্সো শিকাইছে চিনেমাখনত। মই বেলেগ একো নিবিচাৰোঁ, কণমানিজনীৰ কাৰণে এটা হাত চাপৰি আপোনালোকে আশীৰ্বাদ দিয়ক। থেংক ইউ। মই তেনেকুৱা কেকেটো নহয়, মই এনেকুৱা কেকেটো। নতুনকৈ ক'বলগীয়া একো নাই। আপোনালোকে মোক জানেই এজন প্ৰতিভাৱান, গুণী, জ্ঞানী, গণ্য মান্য জঘন্য ব্যক্তি বুলি। 100টা শিয়াল মৰি মোৰ জন্ম, চৰি ক্ষমা কৰিব, জন্ম নহয়, মই কণী ফুটি ওলাইছোঁ। আপোনালোকৰ এই চিঞৰটো কিন্তু শেষলৈকে ৰাখিব। এইখিনিতে আপোনালোকৰ জ্ঞাতাৰ্থে মই দুটা কথা কৈ থ'ব বিচাৰোঁ। 1 নম্বৰ কথা, যি মই ইয়াতে অনুষ্ঠানত যি কথা ক'ম সেয়া সম্পূৰ্ণ কাল্পনিক, মনে সজা কথা। সেই কথাৰ লগত কোনো জীৱিত বা মৃত ব্যক্তি জড়িত নহয়। যদি মিলি যায় সেয়া কেৱল এক সংযোগ বুলি ধৰিব। আৰু দ্বিতীয়তে সতৰ্কবাণীটো হৈছে, মোৰ অনুষ্ঠান উপভোগ কৰোঁতে কিবা কাৰণত যদি আপোনালোকৰ হাঁহি উঠে, নুঠিলেতো কথা নাই, যদি হাঁহি উঠে, বহি থকা মানুহখিনিয়ে অনুগ্ৰহ কৰি আগলৈ মূৰটো হাওলাই হাঁহে যেন, পিছলৈ হাঁহি নেমাৰিব, বেলেগৰ দাঁত বা নাক যাব। আৰু দ্বিতীয় অনুৰোধটো হৈছে, যিসকলৰ পেটৰ প্ৰব্লেম, গেছ আদি হৈ আছে, তেওঁলোকে মোৰ অনুষ্ঠান উপভোগ কৰাৰ পৰা বিৰত থাকিলে মই ভাল পাম। কিবা কাৰণত গেছৰ প্ৰব্লেমৰ কাৰণে মুখেৰে হাঁহি ওলাব লাগে, যদি বেলেগ ফালে হাঁহি ওলায় তাৰ বাবে মই জগৰীয়া নহয়। বোলে হৰি, বেহাৰবাৰী আউটপোষ্টখন চাই আছেনে? ক'ত চাই আছে? এতিয়া দেখোন এয়াহে চাই আছে। মোক চাই থকা মানে বেহাৰবাৰী অকণমান চাই থকা, হয় নাই? বেহাৰবাৰীখন চাই থাকিব। এতিয়া আমিবোৰ আকৌ ঘূৰি পকি আহি নতুন উদ্যমেৰে লাগিছোঁহি। চিৰিয়েলখন কালি যিটো খণ্ড বাজি গৈছে, আজি যিটো খণ্ড বাজি গৈছে, সেইটো মই পৰিচালনা কৰিছিলোঁ। আপোনালোকে চাব আৰু জনাব। বেহাৰবাৰী আউটপোষ্টখন বহুদিন মই কৰিলোঁ, 13 চনতে আৰম্ভ হৈছে, আপোনালোকে জানেই। কে চৰিত্ৰটোৰ মাজেদিও মই বহুতকেইটা চৰিত্ৰ কৰিছোঁ, সেয়াও দেখিছে, সেয়া কথাও ক'ম বাৰু। বহুত দিন কৰিলোঁ, নতুন চিন্তা নিজৰ নাইকিয়া হ'ল কাৰণে ভাবিলোঁ বেলেগ কাম কৰোঁ। কোম্পানীৰ লগত আলোচনা কৰি বিয়লিৰ বৃন্দাবন কৰিলোঁ। আৰু আপোনালোকৰ ইয়াৰে অভিনেতা, আপোনালোকৰ মৰমৰ চিনাকি, খুবেই ভাল ল'ৰা, আৰু সি খুব কষ্ট কৰি আছে, জানো তাক ওচৰৰ পৰা।
ৰাজীৱ দুৱৰী তেওঁ মোৰ লগতে আহিছে ধন্যবাদ আপোনালোকে হাত চাপৰিৰ আশীৰ্বাদ জনাইছে বহুত বহুত ধন্যবাদ এই উদগনিটো ল'ৰাটোলৈ ৰাখিব যাতে এই জেগাখিনিক এনেদৰে প্ৰতিনিধিত্ব কৰি সিও তাৰ কৰ্মজীৱনত অভিনয় জীৱনত আগবাঢ়ি যায় আঁতৰি থাকিলোঁ যদিও 1 বছৰ আকৌ বেহাৰবাৰীলৈ আহিলোঁ বিভিন্নজনে গালি পাৰিলে আমাক বিভিন্নজনে আকৌ উৎসাহ দিলে যে অভিনেতা মানুহ সদায় এটা চৰিত্ৰই কৰিবনে বেলেগ বেলেগো কৰিব লাগে কিন্তু এই এবছৰৰ ভিতৰত এনেধৰণৰ ঘটনা পৰিঘটনাৰ মাজত মই বিভিন্ন মঞ্চত কৈছোঁ ইয়াতো কওঁ ৰসপূৰ্ণ কাহিনী এটা মোৰ লগত ঘটি গ'ল ট্ৰাইবেল মানুহ এজনে ফোন কৰিছে এদিন গোৱালপাৰাৰ ফোন কৰি মোক কৈছে মই বেহাৰবাৰীৰ পৰা তেতিয়া গুচি গ'লোঁ মোক কৈছে তুই কে হয় না মই বোলো হয় কওকচোন কৈছে ঘণ্টা তই কিয় এৰি দিলি চিনেমা চিৰিয়েলখন মই বোলো নাই ইমান দিন কৰিলোঁ সেইকাৰণে এৰিলোঁ আকৌ গৈ আছোঁ বাৰু এবছৰৰ কাৰণে এৰিছোঁ মোক কৈছে তুই জানা না তই মোৰ মদৰ লগত চাকনা আছিলি যে মোৰতো অলপ গাত লাগিছে মইনো মদৰ লগত চাকনাহে হ'লোগেনে মই বোলো কি মদৰ লগত চাকনা কৈছে ঘণ্টাটো বুজা নাই মই যে সন্ধ্যা সন্ধ্যা যে মালটো খাং তোৰ চিৰিয়েলখন লগাই লওঁ জানা না তই মোৰ মালৰ লগত চাকনা আছিলি ইমান মৰম লাগিছে কথাটো শুনি সি সেইটো খাওঁতে মানে এটা কথাই খাওঁতে কৈ থওঁ আমাৰ ল'ৰালৰিখিনি ডেকা ল'ৰাখিনি কলা সংস্কৃতিৰ লগত জড়িত হ'ব লাগে নাটক ভাওনা আদি কৰিব লাগে কিন্তু জলদস্যু ৰিহাৰ্চেল কৰিব নালাগে দেই জলদস্যুৰ পৰা আঁতৰি থাকিব লাগে এইকাৰণে কাৰণ প্ৰত্যেকখন ঘৰৰে কাৰোবাৰ পুতেক কাৰোবাৰ ককায়েক কাৰোবাৰ ভায়েক প্ৰত্যেকজন ডেকা মানুহ কিন্তু ঘৰখনৰ হিৰো ডেকাজন শক্তিশালী হৈ থাকিলে ঘৰখন শক্তিশালী হ'ব ঘৰ শক্তিশালী হ'লে সমাজ হ'ব সমাজ শক্তিশালী হ'লে অসম হ'ব অসম শক্তিশালী হ'লে দেশ হ'ব গতিকে ডেকা শক্তিটো সদায় শক্তিবান হৈ থাকিব লাগে মাদক দ্ৰব্যৰ পৰা আঁতৰি থাকিব লাগে বহুত বহুত ধন্যবাদ হাত চাপৰি বজালে আগতে ভাবিছিলোঁ মই কৈছোঁৱে আচলতে যে হাত চাপৰিটো বজাই আশীৰ্বাদ দিয়ক আৰু তেনেকৈ আমি ভাবোঁ যে দৰ্শকে হাত চাপৰি বজোৱা মানে আমাক আশীৰ্বাদ দিয়ে বাৰু কিন্তু নতুন কথা এটাও গম পাইছোঁ এতিয়া হাত চাপৰি বজালে হেনো হাৰ্টৰ কাৰণে ভাল যাৰ যাৰ হাৰ্ট আছে ভাল এই যে হাত চাপৰিটো বজাইছে মোৰ কথাত আপোনালোকে হাত চাপৰিটো বজাইছে মইতো সেইখিনি আশীৰ্বাদ পাইছোঁৱে কিন্তু আপোনালোকৰ হাৰ্টটোৰো এক্সাৰচাইজ হৈছে আজিকালি আপোনালোকে মৰ্ণিং ৱাকত গ'লে পাৰ্কত দেখিব বহুত মানুহে এনেকৈ চাপৰি মাৰি থাকে এনেই কিছুমানে হাঁহি থাকে এনেই হাৰ্টৰ কাৰণে ভাল গতিকে যেতিয়াই আপোনালোকৰ নিজৰ হাৰ্টটোৰ প্ৰতি খেয়াল আহিব চাপৰিটোৰ জোৰকৈ বজাই দিব বজাই যাবনে এজনে নবজাব এজনে বজালে চাধা মৰাৰ নিচিনা লাগে কি মইতো জয় হৰি বল ভজ গোপাল প্ৰেমানন্দ চিত্ত গোবিন্দ পাৱে জয় হৰি বল হৰি মাকৰ আমি গ'লো আমাক নিদিলে বেহাৰবাৰী আমি বাদ দিওঁ আপোনালোকে কৰক চব মুখস্থ দেখোন কিন্তু বহুত বহুত আমাৰ ফালৰ পৰা ধন্যবাদ আপোনালোকে চাই আছে কাৰণে চলি আছে ওলোটা বাৰু কথাটো আমিও কৰি আছোঁ কাৰণে চাই আছে আপোনালোকে চাই থাকক আমিও এতিয়া চেষ্টা কৰি আছোঁ আৰু বেছি বিনোদনময়ী কৰি তুলিবলৈ চাই ভাল পাব লাগে 2 জুনৰ পৰা কিবা এটা বেলেগ হ'ব কওক বেলেগক ঘৈণীয়েকক খবৰ ইমান ল'ব নালাগে মণি মোৰ কলিজাত আছে ফালি দেখুৱাও নেকি এইটো অনুষ্ঠান নহয় এইটো আমাৰ কথা বতৰাহে হ'ব দেই অনুষ্ঠান বুলি ধৰিব নালাগে কোনো কথাই পাতিম এনেকৈ কেঁচাই মানুহখিনি নেপাওঁৱে ন হা আচলতে যিখিনি মানুহ ময়োতো দৰ্শক বেলেগৰটো চাওঁ যিখিনি মানুহে এনেকৈ লাইভ মানে কেঁচাই জীৱনতে আহি এনেকৈ অনুষ্ঠান উপভোগ কৰে সেইখিনি দৰ্শক বেলেগ সেইখিনি এক শক্তি যেন ভগৱানৰ দৰে কিন্তু যিসকলে অনলাইন চাই অনুষ্ঠানবিলাক
তেওঁলোক দৰ্শক কম, কাষ্টমাৰ বেছি। এয়াৰটেলৰ কাষ্টমাৰ, ৰিলায়েন্সৰ কাষ্টমাৰ, পইচাটো সিহঁতেহে পাই থাকে, চাই থাকিলে কি হয়। তেওঁলোক দৰ্শক কম, কাষ্টমাৰ বেছি। কিন্তু এই বৰষুণটো আহি গ'ল নহয়। এই জাপি বৰষুণ লাগে, বৰষুণ গ'লে কাম নাহে। আজিকালি ছোৱালীয়ে হাতত ৰাখে দীঘল, কাঁহী বাতি নোধুৱে ভাগিব বুলি হাতৰ নখ। এজনী গোটাই লবি খুৱাব বুলি সুখৰ ভাত, পিছতহে মজা পাবি ৰান্ধি দুজনলে ভাত। এতিয়া ৰিচেণ্ট আমাৰ মোহনে গম পাইছে নহয় বিয়া পাতি। ছোৱালী চাবলৈ গৈ হেনো ছোৱালীজনী সুধিছে, তুমি কিবা বনাব জানানে? কৈছে অঁ জানো। সি নিশ্চিন্ত হৈ গ'ল, আজিকালি ছোৱালী বনাব জানো বুলি ক'লে ভাল লাগে। ঘৰলৈ আনিলে বিয়া পাতি। এতিয়া কি হ'ল, কি বনাব জানে বুলি ভাবে। তাই ইনষ্টাগ্ৰামত ৰীল, ফেচবুকত ব্লগ বনায়, সি ভাত বনায়। আগতে বোলে তাক দীপজ্যোতি কোনেও চিনি নাপাওঁতে দীপজ্যোতি বুলি মাতিলেই ঘূৰি চায়, তাক মাতিছে বুলি গম পায়। বেহাৰবাৰী কৰাৰ পিছত মোহন হ'ল, ৰাইজে মোহন বুলি মাতিলে সি ঘূৰি চায়। এতিয়া দীপজ্যোতি বুলি মাতিলেও নাচায় হেনো, মোহন বুলি মাতিলেও নাচায়, হে ৰায় বুলি ক'লেহে ঘূৰি চায়। কাণত হেনো সেইটোৱে বাজি থাকে। মাজতে আৰম্ভ হ'বহে অনুষ্ঠান। মাজতে বিয়াৰ পাছত তাক লগ পালোঁ, মোৰতো চিন্তাই লাগিল, ভয়ে খালোঁ। মই বোলো কিবা নাৰ্ভৰ প্ৰব্লেম হ'ল নেকি, বয়সো বহুত হোৱা নাইতো, হাতখন এনেকৈ আছে। মই বোলো কি হ'লে, কিবা নাৰ্ভৰ প্ৰব্লেম হৈছে নেকি? হাতখন মোক দেখি চিধা কৰি দিছে। মই বোলো মইতো ককাৰ নিচিনা, কচোন গুৱাহাটীতে থাকোঁ, ভাল ডাক্তৰক দেখুৱাই লওঁ। সি কৈছে নহয় তেনেকুৱা একো হোৱা নাই জানেনে, এই নতুন বিয়া পাতিছে, এতিয়া বিহু বুলি মিতিৰবোৰ খাবলৈ দুইটা ঘূৰি ফুৰা নাই জানো, গিৰিয়েক ঘৈণীয়েকে ঘূৰি ফুৰে যে, এতিয়া তাইৰ লগত নাথাকিলেও হাতখন এনেকৈ থাকে। বিয়া পাতি কেনেকুৱা লাগিছে সুধিছোঁ, সি কৈছে কিনো ক'ম আৰু, নিম বোলে আৰু ভাজিয়ে খাওঁ, বইল কৰিয়ে খাওঁ, তিতা তিতাই আৰু। তথাপি হ'লেও সময়ৰ কাম সময়ত কৰি যাব লাগে। আৰু ইয়াতে যিমান ফূৰ্তি কৰিছে আপোনালোকে, যিমান ল'ৰা মানুহৰ চিঞৰ বাখৰ শুনিছে, এইবোৰ চব বিয়া নপতা। বিয়া পতাবোৰে ইমান জোৰে চিঞৰিব নোৱাৰে নহয়। আমি বেছিকৈ মই কথা কোৱাৰ মাজে মাজে এটা গেপো দিব লাগিব, মই গম পালোঁ, হয়নে? ককটেইল হৈ গৈছে মাতবিলাক, মই ভালকৈ ধৰিব পৰা নাই। নাই মই ক'বলৈ অহাটো কৈ থাকোঁ মাজে মাজে। আমাৰ ৰাকেশৰ, আমি বেহাৰবাৰীয়াটো ধেমালিকে বাৰু, বেহাৰবাৰীয়াটো এই যে 7টা বিহু, শেষৰ বিহুটো তাৰ নামতে দি দিছোঁ, চেৰা বিহু বা ৰাকেশ বিহু নহ'লে খুং বিহু। সি চেৰা নহয় জানো মানুহ, এনেও অকণমান তেনেকুৱাই, খোজ কাঢ়িলে উজুতি মাৰে, অ'ত খুন্দিয়াব ত'ত খুন্দিয়াব, তেনেকুৱা। তাৰ কণমানি এজনী আছে ৰাকেশৰ, 2.5-3 বছৰমান হৈছে। এইবোৰ সঁচা কথা কৈ আছোঁ, 2-এটা মাত ফুটিছেও, দেখিব ফেচবুকত। তাৰ মানে ডাঙৰ চিন্তা হৈ গ'ল, ছোৱালীজনী হেনো দিতা বুলি নেমাতে, মা মাতে, দিতা নামাতে। সি তাইক প্ৰেক্টিছ কৰায়, ঐ জান এইফালে দিতা কোৱা। তাই চাই, এই যে মাতে চাই, কিন্তু দিতা কোৱা তাই নকয়। তাতো টেনশ্যন হৈ গৈছে, ছাগলী জিভা আনিও খুৱাইছে, খোৱালে বোলে মাত ওলায়, মাত নলয় নহয়। প্ৰেক্টিছ কৰাওঁতে 2 মাহমানৰ মূৰত, এই যে প্ৰেক্টিছ কৰাই আছে দিতা কোৱা, 2 মাহমানৰ মূৰত এতিয়া মাতে। কি বুলি মাতে জানে? দিতা দিতা। আমি যিটো বেহাৰবাৰীত কওঁ, ইল্লে আন্ধ্ৰত পুলু মা নিন্দৰ কটাবালাম। আయ్యో আপুনি লুটু কানা নহয় যি, আপুনি লেট কানা, আপুনি স্মাৰ্ট পুলিচ নহয় যি, আপুনি বাফাৰিঙে মাৰা পুলিচ যে। এতিয়া যে আমাৰ অসমীয়াত কয় আন্দামান নিকোবৰ দ্বীপপুঞ্জ, সেইটো সেই সুৰটোত ক'লে এনেকুৱা লাগে যেন তামিলে কৈছোঁ। মই কৈ দিম শুনকচোন, এনেই আমাৰটো ক'লে কি আন্দামান নিকোবৰ দ্বীপপুঞ্জ, সেইটো ভাষা। আయ్యో আন্দামান নিকোবৰ দ্বীপপুঞ্জ যে, হয় নে নহয়? অঁ, কি মানে আপুনি চেন্নাইত আছিল নেকি?
ফাকতে পাই জনাই দিলে কথাটো থেংক ইউ কেনেকুৱা তাত চব ঠিক আছেনে অসমীয়াটো অকণ কয়নে কোনোবাই শিকাব যিমান পাৰে শিকাব অকণ জানিব লাগে আমাৰ ভাষাটো হা জলদস্যু বোলে তুলসীৰ তলে মৃগ পহু চৰে এই জলদস্যুটোৰ পৰা আঁতৰি থাকিলে ভাল তথাপি দেখুৱাই দিওঁ ৰিকুৱেষ্ট কৰিছে ৰাইজৰ লগতে আমি আগবাঢ়ি যাব লাগে মোৰ আকৌ জলদস্যুটো নচলে বোলে তুলসীৰ তলে মৃগ পহু চৰে ঘৈণী নলগা ঘৰত দিনতে চলে বোলে শুনিও ক সৰ্বজন মুহুৰ বচন এটা ফুল এটা হাত জেগাতে খতম থেংক ইউ মনত পেলাই দিলে ধেৰ দিনৰ আগতে কৈছিলোঁ থেংক ইউ হা অঁ এই অনুষ্ঠান কৰি যে গুচি যাম এই চিঞৰ চাপৰি এইবোৰ আমাৰ মনত আহি থাকে যে তাৰ মাজে মাজে এওঁৰ মাতটো আহি থাকিব কেইকেইটা আৰু ইয়াত এতিয়া আপোনালোকৰ লগত ইমান এনেকৈ যে ফূৰ্তিকৈ পাতিছে এতিয়া আপোনালোকেতো ভাবিছে মানুহটো এনেকুৱা ফূৰ্তিকৈ থাকে নেকি কিন্তু মোৰ ঘৰলৈ যদি যায় মই কৈছোঁ আপোনালোকে এসোটা কান্দি আহিব লাগিব মোক দেখিলে ঘৰত মাত বোল নাই নহয় চুপ মাৰি থাকোঁ তাক ঘৰত আৰু ঘৈণীয়েহে কথা কয় আমি আৰু এইটো কৰিবানে তালৈ যাবনে নাযাম কিন্তু এটা কথা এইখিনিতে কৈ থওঁ দেই বিয়া পতা মানুহখিনি ঘৈণীজনী কিন্তু ঘৰখনৰ লক্ষী ঘৈণীজনী আচলতে নাৰী মই বিয়া পতা মানুহ বিবাহিত মানুহখিনিক কৈছোঁ কাৰণে ঘৈণী বুলি কৈছোঁ ঘৈণীজনীক কিন্তু মৰম কৰিব লাগে যিমান পাৰে ঘৈণীজনীক উৎসাহ দিব লাগে ঘৈণীজনীক সাহস দিব লাগে ঘৈণীজনীক শ্ৰদ্ধা কৰিব লাগে বেছিকৈ মৰম কৰিব লাগে নিজৰ ঘৈণীক ইমান মৰম কৰিব লাগে যাতে শাহুৱাই ক'বলৈ বাধ্য হৈ যায় যে জোৱাই সৰুজনীও তুমিয়ে ৰাখি থোৱা মনি চাবাদে ভনীতি গাতে গা লাগিব সোণালী যৌৱনৰ মুকুতা সৰিব ঐ বুজন মনকে ভনী বুজাব নোৱাৰো আমাৰ ল'ৰালৰিখিনি কৈ থওঁ দেই খিচিৰি নিচিনা ছোৱালীক পায়সৰ মৰম নিদিবা খিচিৰি নিচিনা ছোৱালীক পায়সৰ মৰম নিদিবা সিহঁতে বিৰিয়ানীৰ এটিটিউড দিয়ে আৰু ছোৱালীহঁতকো কৈ থওঁ হাঁহি ধেমালি মাজেৰে যিসকল এইটো পৰিব পিছত মোৰ গাত দুখ হ'ব